কবিতাৰ শিৰোনাম মধ্যবিত্ত জীৱন। কবি ধনমণি বৰদলৈ, আবৃত্তি জাহ্নৱী ডেকা। সেইসকলৰ কেৱল সপোনহে থাকে, সাৰ্থক বুলিবলৈ একোৱেই নাথাকে। সেইসকলৰ দৰে বৃক্ষৰোপণ তেওঁলোকেও কৰে, কিন্তু অচিনাকি বৃক্ষই একো ফল দিব নিবিচাৰে। সমাজ ই ঠিকেই থাকে, পৰিসৰ বহল, পৰিচয় কিন্তু তেওঁলোকৰো থাকে। কিন্তু অন্য এচামে বাৰে বাৰে সেইসকলক বোবাৰ দৰে ধৰি ৰাখি চকুত ধূলি ছটিয়াই অমানসিকতাৰ অভিনয় দেখুৱায়। মাজনিশা উজাগৰে থাকি পুৱাতে উঠি হাললৈ যাব খোজা আপোন দেউতাকক বাধা দিব নোৱাৰা, ভৱিষ্যত বুলি অতীতক খুচৰি ধৰা সেই পৰিয়ালসকলক সোধা জীৱন কি? বিলাসী গাড়ীত উঠাৰ সপোন হয়তো তাহানিৰ খুন্দাতে হেৰাইছে। তথাপিও বাটৰ ভিক্ষাৰীজনক দেখি হয়তো চকুলো টুকি মূৰ দোৱাইছে। মুক্তময় আকাশত তেওঁলোকৰ হাঁহিৰে ভৰা বিচাৰিবা ব্যতিক্ৰম সেই বিলাসী গাড়ীৰ পৰাই পাবা। বজাৰলৈ গৈ আধৰুৱা মোনাৰে উভতি অহা, হাঁহিৰে জীৱন জিকিব বিচৰা, বাস্তৱময় জীৱনত সংকটময় পৰিৱেশত মধ্যবিত্ত নামৰ জাহাজখন চলাই সংগ্ৰাম কৰি যোৱা পৰিয়ালটোক সোধা জীৱন কি? গভীৰ সাগৰত ডুবি সফলতাৰ শিকলিত ধৰি থাকিও, প্ৰতিখন আসনৰ যোগ্যতা থাকিও, টেবুলৰ তলৰ সুৰুঙা বিচাৰিব নাজানি হাতত প্ৰ পত্ৰ লৈ উভতি অহা সেইসকলক সোধা